গায়ত্ৰীজ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই দুটা আপোনালোকক খাৰৰ ৰেচিপি বনাই দেখাম। এতিয়া মই প্ৰথম খাৰৰ ৰেচিপিটো বনাম। তাৰ কাৰণে মই এটা অমিতা এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। কেইটামান বুট মগু তিয়াই থৈছিলোঁ। এটুকুৰা আদা এনেকৈ কাটি খুন্দনাত খুন্দি ল'ম। এয়া দেখিছে কল খাৰ। মই ভীমকলৰ বাকলি ৰ'দত শুকুৱাই পুৰি এনেকৈ খাৰ বনাই ৰাখোঁ। ইয়াত মই 1.5 চামুচ খাৰ দিছোঁ। আপোনালোকক যিমানখিনি পাচলি লয় সেই অনুপাতে খাৰটো দিব। মোৰ অমিতাটো বৰ বেছি ডাঙৰ নাছিলে। ইয়াতে মই আধা কাপ পানী দি পেলাই অলপ সময় থৈ দিম। এতিয়া গেছত এখন কেৰাহী পাতি গৰম হ'লত তাতে অকণমান মিঠাতেল দিলোঁ। কেইফুটামান নহৰু থেতেলাই পেলাই দি দিছোঁ। দুখিলা তেজপাত। নহৰুখিনি অকণমান ভাজ খালে তাতে কাটি থোৱা অমিতাখিনি দি দিম। অমিতাখিনি এবাৰ লৰাই দিলোঁ। এতিয়া ইয়াতে তিয়াই থোৱা বুট মগুকেইটাও দি দিলোঁ। আপোনালোকৰ ওচৰত যদি প্ৰসাদ থাকে তেতিয়াহ'লে প্ৰসাদো দিব পাৰে। সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া গোটেইখিনি এবাৰ ভালকৈ লৰাই পেলাই ঢাকি দিম। মাজে মাজে খাৰ ভাজিখন লৰাই থাকিব। ইয়াত দেখিছে অলপ অলপ অমিতা সিজিছে। এতিয়া মই তিয়াই থোৱা খাৰখিনি এখন চেকনিৰে চেকি তাৰ পানীখিনি তাত দি দিলোঁ। এইখিনি মই আকৌ 5 মিনিট সময়ৰ কাৰণে ঢাকি থ'ম। মাজে মাজে আপোনালোকে লৰাই থাকিব খাৰখিনি। এই খাৰ আপোনালোকে যিকোনো পাচলি দি বনাব পাৰে। লাও টান অংশটো দি, তিয়ঁহ নাইবা স্কোৱাছ তেনেকুৱা অলপ টান জাতীয় পাচলিহে বনাব পাৰে। এতিয়া খাৰ সিজিলে দেখিছে আপোনালোকে অমিতাখিনি ধুনীয়াকৈ গলি গৈছে। লগতে মগুখিনিও ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই তাতে খুন্দি থোৱা আদাখিনি দি দিম। আদাৰ কেঁচা গোন্ধটো খাৰত বৰ ভাল লাগে। সেইকাৰণে ঠিক হোৱাৰ অলপ আগতে আদাখিনি দিব লাগে। চকীত ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি এটা বাতিত খাৰখিনি উলিয়াই ল'ম। কল খাৰ যদি অকণমান বেছিও হয় তেতিয়াহ'লেও খাবলৈ বেয়া নালাগে। কিন্তু আপোনালোকে চৌদা খাৰ দিওঁতে খুব সাৱধান হ'ব। একদম অকণমান দিব, নহ'লে বৰ খাৰ খাৰ হয়। ইয়াতে 1 চামুচ মই কেঁচা মিঠাতেল দিছোঁ। খাৰত কেঁচা মিঠাতেলৰ গোন্ধটো বৰ ভাল লাগে। এতিয়া মই দ্বিতীয়বিধ খাৰ বনাম ৰঙালাও পাত দি পেলাই। গেছত এখন কেৰাহী পাতি গৰম হ'লে তাতে অকণমান মিঠাতেল দি দিলোঁ। কেইফুটামান নহৰু থেতেলাই পেলাই দি দিছোঁ। নহৰু কেইফুটা বৰ বেছিকৈ ভাজিব নালাগে। এতিয়া মই ইয়াতে ৰঙালাও আগখিনি দি পেলাই অকণমান সময় ভাজিম। আপোনালোকে এনেকৈ ৰঙালাও খাৰ বনাই খাইছেনে বাৰু আগে পিছে? যদি নাই খোৱা এবাৰ বনাই খাবচোন, খাবলৈ ভাল লাগে। মই ইয়াতে কেইটামান তিয়াই থোৱা মগু দাইলো দিছোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া গোটেইখিনি ভালকৈ লৰাই পেলাই ঢাকি দিম। আপোনালোকে এনেকৈ বন্ধাকবি পাত, মৰলীয়া শাক, খুতৰা শাক তেনেকুৱা ধৰণৰ শাকে দি খাৰ বনাব পাৰে। মাজে মাজে আপোনালোকে খাৰখন লৰাই থাকিব, নহ'লে দাইলখিনি কেৰাহীত তলত লাগি যাব।
দেখিছে শাক অলপ অলপ সিজিছে। এতিয়া মই আগতে কেইটামান কঁঠাল গুটি সিজাই ৰাখিছিলোঁ, সেইকেইটাও দি দিছোঁ। মই ইয়াত খোৱা ছ'ডা ব্যৱহাৰ কৰিছোঁ। চাহ চামুচে 4 ভাগৰ 1 ভাগ মই ছ'ডা দিছোঁ আৰু এটা কেঁচা জলকীয়া দি মই 1 গিলাচমান পানী দি দিলোঁ। এতিয়া মই 10 মিনিট সময়ৰ বাবে গোটেইখিনি লৰাই পেলাই ঢাকি থৈ দিম। মাজে মাজে লৰাই থাকিম, আপোনালোকেও এনেকৈ লৰাই থাকিব। দহ মিনিটৰ পাছত মই আকৌ দেখাইছোঁ। চব খাৰ ধুনীয়াকৈ সিজিলে। দাইলখিনি অলপ গোটা গোটা দেখিছে যদিও বৰ ধুনীয়াকৈ সিজিছে। এতিয়া মই গেছটো অফ কৰি দিম। ইয়াতে মই 1 চামুচ কেঁচা মিঠাতেল দি দিলোঁ। আপোনালোকে এনেকৈ খাৰ বনাই খাই মোলৈ কমেণ্ট কৰিব, মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।